ৰাইজৰ আশা আকাংক্ষা যদি পূৰণ কৰিব নোৱাৰে তেতিয়া ৰাইজে যি দলে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে তেওঁলোকক নাকচ কৰে সেইটো কাৰণে এবাৰ ৰাইজে UPPL বা যি বৰ্তমান চৰকাৰ তাতে BJPও আছে তেওঁলোকক নাকচ কৰিব এইটো খাটাং दिनै रायजो राजाफोरजों ज' फैनानै दिनै नमिनेशन दिनमोन नमिनेशन होनानै आङो जोबोद गोजोननाय मोनबाय दा 22 तारिखआव आसल एग्जाम जि जोंनि बयनिख्रुइबो देरसिन टेस्टआ जाहैबाय 22 तारिखआव बे 22 तारिखआव जोंहा गुबै एग्जामा जागोन आरो बिनि थाखाय जोङो होमवर्कफोरखौ खालामनानै लाखाजोब्बाय दा दिन फैबानो जोङो BPF दोलोआ बे दिनाव बांसिन भट मोनगोन आरो 26आव जे रिजाल्ट ओंखारगोन बेयाव जोङो गोबां भटआव देरहासार जागोन ধনঞ্জয় EM কোনে বনাইছে ৰাইজে বনাইছে মানে BPF সমৰ্থকবিলাকে বনাইছিলে তেওঁ জিকাই দিছিলে দিন ৰাত কাম কৰি পেলাই কিন্তু তেওঁ ৰাইজক এৰি পেলাই বেলেগ দলত গুচি গ'ল তো বেলেগ দলতো তেওঁ মানে আঁকোৱালি লোৱা নাই আৰু বাকি আমাৰ BPFৰ যি কৰ্মীসকল আছে তেওঁলোকে এবাৰ তেওঁক প্ৰত্যুত্তৰ দিবলৈ সাজু আছে তেওঁৰ এগেইনষ্টত মানে তেওঁ কেনেকৈ হাৰাব লাগে ইয়াৰ কাৰণে আমাৰ কৰ্মীবিলাকে দিন ৰাতি কাম কৰি আছে ৰাইজে মানে আজিকালি মানে ভোটাৰবিলাক স্মাৰ্ট হৈছে তেওঁলোকে 5 বছৰৰ হিচাপ নিকাচ বিচাৰে এই ইলেকশ্যনৰ 1 মাহ আগত 2 মাহ আগত কিবা ললিপপ দিয়া বা তেওঁলোকক মানে পইচা দি পেলাই ভোট কিনিব বিচাৰা সেইবিলাক ৰাইজে আজিকালি মানি নলয় ৰাইজে 4-5 বছৰৰ নেতা হিচাপে তেওঁ কি কৰিছে সেইবিলাকৰ হিচাপ লয় তো সেই ক্ষেত্ৰত আমাৰ ধনঞ্জয় ডাঙৰীয়া একেবাৰে বিফল তেওঁ 4 বছৰ এনে বহি আছিলে 4 বছৰ এই 5 মাহ তেওঁ অলপ কিবা ৰাস্তা ৰিপেয়াৰিং কৰিব চেষ্টা কৰিছে কিবা মানে এই আৰু ললিপপ দি আছে ৰাইজক সেইটোৱে আৰু ৰাইজে সেইটো গম পাই গৈছে প্ৰত্যাহ্বান মানে কি আমাৰ সাগৰমা ছাৰে 5টা গ্যাৰেণ্টি অলৰেডি এনাউন্সমেণ্ট কৰিছে এই 5টা গ্যাৰেণ্টিটো মানে ৰাইজৰ কাৰণে এটা ভাল এটা এট্ৰাকশ্যন হেৰি হৈ পৰিছে ৰাইজে আৰু সাগৰমা ছাৰক জানে যে সাগৰমা ছাৰ যি কয় সেইটো কৰি দেখায় এইটো 17 বছৰৰ তেওঁ যি এটা সাগৰমা ছাৰৰ এটা ব্ৰেণ্ড হৈ গৈছে যে যি কয় সেইটোৱে কৰে সেইটো কাৰণে ৰাইজে এই 5টা গ্যাৰেণ্টিৰ কাৰণে এবাৰ BPFক ভোট দিব